welcome to my YouTube channel, another vlog. আৰু মই অন্য এটা ভিডিঅ লৈ আপোনালোকৰ মাজত আহি গৈছো আৰু আজি ভিডিঅটো আপোনালোকৰ কাৰণে বহুত গুণে ভাল হ'ব কিয়নো মই আজি এটো আপোনালোকে প্ৰিন্ট কৰা বুলি কয় নে ফেব্ৰিক কৰা বুলি কয় মই আচলতে পাহৰি যাওঁ সেইবাবে বেয়া নাপাব ফেব্ৰিক কৰিম আৰু ময়ো বস্তুখিনি অৰ্ডাৰ দি লৈ আহিছোঁ যিহেতু আৰু অলৰেডি মই বহুত কেজৰ অৰ্ডাৰ দি দিলোঁ অৰ্ডাৰ আছিল সিহঁতক কৰি মিলি দিছোঁ আৰু মোৰ ইনষ্টাগ্ৰামত গ'লে আপোনালোকে গম পাব মই ভিডিঅ' তাত দি দিছোঁ অলৰেডি শ্বৰ্ট ভিডিঅ' আৰু আজিও এজন মই মাৰ কাৰণে কৰিম হিচাপে কৰিম বুলি ভাবিছোঁ সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যিহেতু সকলো কথাবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মানে গোটেইখিনি কৰা নাই যদিও আগৰ মোৰ অন্য এটা আছে শিখা লাইফষ্টাইল ভিডিঅ' সৰি ব্লগ শিখা লাইফষ্টাইল ব্লগত মোৰ ইউটিউব চেনেলত তাতে মই অলৰেডি বহুত ভিডিঅ' দিয়া আছে বহুত দিন দিয়া নাছিলোঁ কি চাইছা তো সেইবাবে মই ভাবিলোঁ আজি এইটো চেনেলত মই মোৰ ভিডিঅ'বোৰ আপলোড কৰোঁ কিয়নো বেলেগৰ ভিডিঅ' দিয়াতকৈ তো নিজৰ ভিডিঅ' দিলেও কিছুমান বহুত গুণে ভাল হ'ব আৰু নিজেও চাই ভাল পাম আৰু আনকো দেখুৱাই ভাল পাম সেইবাবে বলকচোন আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ 2000 years later আৰু মোৰ এইকেইযোৰ কাপোৰ মই মিটাৰ হিচাপে যিহেতু কিনি আনিছিলোঁ আপোনালোকেও নিজৰ পচন্দৰ অনুসৰি দোকানত গৈ কিনি আনিব পাৰে আৰু উলিয়াই মেলি মায়ে মোক অকণমান হেল্প কৰি দিছে প্ৰথমতে কাগজকেইখন পাৰি লৈছোঁ যাতে তলত নালাগে ৰংটো বেয়া নহয় আৰু মোৰ এয়া দেখিছে তিনিটা ৰং মই উলিয়াইছোঁ তাৰে তিনিটাৰ এটা ৰং ইউজ কৰিম আৰু সেইটো হৈছে ৰাণী পিংক কালাৰ তো বাকীখিনি হ'ল মই এটা প্লাষ্টিকৰ বাতি ইউজ কৰিছোঁ যাতে একদম সুবিধা হয় আৰু এইটো হ'ল ৰিডিউচাৰৰ বটল বগাটো আৰু এইখন হ'ল ব্ৰাছ এই ব্ৰাছডালেৰে কৰিব লাগে এইটো ৰিডিউচাৰৰ বটল তো গোটেইখিনি মিক্স কৰি মেলি পেপাৰবোৰ পাৰি লৈছে মায়ে মোক অকণমান হেল্প কৰি দিছে কিয়নো এজন মানুহে কৰিব কেনেকৈ পাৰে নাজানো আৰু মোক যে দুজন তিনিজনো লাগি যায় কিয়নো এফালে কৰি থাকিলে এফালে উৰিয়ে যায় এফালে কিবা হৈ যায় বা ক'ৰবাত ৰং এটোপাল পৰিবলৈও ভয় লাগে আৰু সেইবাবে মই স্কেলেৰে আঁচ টানি লৈছোঁ যাতে তেৰাতেৰি নহয় কিয়নো মোৰ লাইনৰ কোনো মানে আন্দাজ নাই বা চিধা হোৱাৰ আৰু ৰংখিনি উলিয়াই লৈছোঁ দুচামুচেৰে মই গোটেই চাদৰ মেখেলাযোৰ কৰি ল'ম মেখেলাখনত এচামুচ ল'লে হৈ যাব আৰু চাদৰখনত দুচামুচ চাদৰখনৰ যেনিবা ভিডিঅ' নাই যদিও মই লাষ্টৰ পিনে অকণমান দেখুৱাই দিম আপোনালোকক আৰু এইদৰে মেখেলাখন একেবাৰে শেষৰ পৰা ভালদৰে কৰি ল'ব যাতে শেষৰ পৰা পিকচাৰটো গোটেইখিনি উঠে তো এইদৰে মই এটাকৈ গোটেইখিনি কৰি লৈছোঁ দেখিছে নহয় আপোনালোকে কিমান ধুনীয়াকৈ উঠিছে মই দুবাৰ তিনিবাৰো দিছোঁ যাতে ৰংটো উঠে ভালদৰে বহুত কষ্ট এনেকৈ বহি বহি কৰাটো একদম ইজি নহয় কিন্তু মোৰ বাবে আৰু আনফালে দেখিছে আপোনালোকে এয়া মোৰ হৈ গৈছে দুটামান বাকী আছে আৰু এয়া হ'ল স্ক্ৰীনখন প্ৰথমতে চাফা কৰি লৈছোঁ যাতে স্ক্ৰীনখন শুকাই গ'লে বহুত দিগদাৰ হয় ৰিডিউচাৰ অকণমান দি দিছোঁ পিছফালে হাতেৰে মই ভালদৰে মোহাৰি লৈছোঁ আৰু ভিডিঅ'টো বহুত স্পীড কৰি দিছোঁ মানে যাতে বহুত দীঘল আছিল সেইবাবে ধুনীয়াকৈ ৰিডিউচাৰটো দি দিব তাৰপাছত লাহে হাতখনেৰে মুচি দিব আৰু ভাল কটন এখন কাপোৰেৰে মুচি ল'ব ধুনীয়াকৈ মুচি ধুনীয়াকৈ যাতে পিকচাৰটো ইফাল সিফাল দেখা পায় সেনেকৈ ধুনীয়াকৈ লৈ ল'ব চাব তাৰপিছত আপোনালোকৰ হেৰিখন বহুত দিন যাবও আৰু প্লাছ ভালো হৈ থাকে মাজে মাজে ৰ'দত দিব নাপাহৰিব এয়া চাওক মোৰ হ'ল স্ক্ৰীনখন ইমান ধুনীয়া চাফা হৈছে আৰু এয়া চাওক পিকচাৰবোৰ কিমান ধুনীয়া হৈছে নহয় জানো আৰু যেতিয়া সেই হ'ব মই আহি মেলি এইখিনি স্ক্ৰীনখন চাফা কৰি ভাবিলোঁ কাপোৰখন উঠাওঁ কিন্তু নাই পেপাৰবোৰ যে একদম লাগি ধৰিলে আৰু এয়া হ'ল চাদৰখন মই বেলেগ এদিন বনাইছিলোঁ ভিডিঅ' এটা অকণমান লৈছিলোঁ যাতে কৰিব নহ'ল কিয়নো মই অকলে কৰিবলগীয়া হ'ল গোটেইখিনি তো এয়া চাওক আৰু পিছতো মই বাহিৰত উলিয়াই মেলি ৰ'দত মেলি দিছোঁ এয়া চাব পাৰে আপোনালোকে কেনেকুৱা হৈছে কমেণ্ট কৰিব নাপাহৰিব যদি ভাল লাগিছে ক'ব আৰু কাৰোবাক যদিও লাগে স্ক্ৰীনকেইখন বা ৰং এনেকুৱা ধৰণৰ সামগ্ৰী যদি লাগে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব প্ৰথমতে মেছেজ এটা দিলেই হ'ল আৰু এইযোৰ কাপোৰ চাওক মই নিজে বনাইছোঁ যিহেতু এবাৰ পিন্ধি নিজে ভিডিঅ' এটা বনাই লৈছোঁ এইযোৰ মোৰ বাবেই বনাইছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব নাপাহৰিব চিলাই নকৰা যিহেতু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব থেংক ইউ